कौन चलो तो खतरा रेफरेंस है हम এখন মোক মোলৈ সলাবা নি দিদি এইটো ইয়াৰ ইনষ্টা আইডি ফ'ল' কৰি ল'ব আৰু চবে দেখিছে এমাৰ বৰুৱা ইয়াৰটো ডেছক্ৰিপশ্যনত দি দিম লিংকটো চবেই ইয়াক ফ'ল' নকৰিব লগাই দেখিছে চব এইবোৰ মোৰে বস্তু মোবাইলতে লাগিব হোৱাটছআপ গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো মোৰ বাইকখন যে এক্সিডেণ্ট হৈছিলে তো ভালকৈ বনোৱা নাছিলোঁ মই তো এনেই অকণ ঠিক ঠাক কৰি দিছিলোঁ আৰু তো এতিয়া ডিলাৰ লৈ গৈ আছোঁ তো ভালকৈ বনাম মই এতিয়া বাইকখন দেখিছেই তো ফুটৰেষ্টটো এইবোৰ ভাগি আছে আৰু তো মই এক্সজডাল খুলি দিলোঁ তো এতিয়া কি লাউড তো পকালেতো পূৰা লাউড দিয়ে তো মানে মোৰ এনেকৈ বাইকত গৈ থাকিলে মানে চাউণ্ডটো আপোনালোকে ইমান শুনিব পাৰে কাৰণ মোৰ মাইক নাই ন তো হাৱাটো মানে মোৰ বাইকতকৈ হাৱা মাতটোহে বেছি আহে চলাই গ'লে সেইটো কাৰণে মাইক এটা আনিব লাগিব তো এতিয়া বাইকখন বনাওঁগৈ ডিলাৰত গৈ তো বলক আজি চুনা লাগিব আৰু একো নাই তো বলক একেবাৰে আগত লগ পাই আছোঁ তো মটৰ লগত আহি গ'লোঁ তো কি ধুনীয়া দেখিছে গাইজ এইফালেও সেউজীয়া এইফালেও সেউজীয়া তো এনেকুৱা যদি পথাৰৰ মাজত এনেকুৱা ৰাস্তা এটা থাকে তো বাইক চাইক চলাই ভাল লাগে বলক বেছি কথা নকওঁ এতিয়া তাতে লগ পাওঁগৈ গাড়ী চলোৱা কাৰ্টন দেখিছে নাই গাড়ী মাৰিছিলে এতিয়া অলপ তো গাড়ী জিলা পাই গ'লোঁ তো বাইক চাইক বনাই লওঁ তাৰপৰা ভালকৈ ৰিয়েকশ্যন ভিডিঅ' বনাম আৰু গাইজ মোৰ মানে এইটো ভাগি গ'ল তো এইটো চাইডো সেইটো ভাগি গ'ল তো এইটো ফুটৰেষ্ট লগাম এতিয়া তো বহুতে হৈ গ'ল লগোৱাই নাই তো ডিলাৰতে আছোঁ তো আন্ধাৰে হ'ব হ'ল আৰু তো এইফালতো ভাগি গ'ল আপোনালোকে চাব পাৰে তো এইটোতো একদম খাতৰাকৈ ভাগিছে তো বাইকখন বহুত বেমাৰ ওলাই গ'ল বে সেইদিনাখন পৰা পৰা তো বনাই আছোঁ আৰু তাৰপৰা টায়াৰ চায়াৰ খুৱাম লাহেকৈ তো বনাই লওঁ তাৰপৰা একেবাৰে লগ পাম আৰু তো গাইজ দেখিছে চব এইবোৰ মোৰে বস্তু মোৰ বাইকতে লাগিব তো আজি মানে পূৰা চুনা লাগ গ'ল তো এতিয়া বাইকখন বনাই লওঁ তাৰপৰা লগ পাই আছোঁ তো গাইজ দেখিছে এই এমাউণ্টটো মই ভাগ্য এতিয়া লগাই আছোঁ K90 power.
তো দেখিছে এইফালে গাইছ মোৰ বাইক বনাই আছে মায়েংদাই তো এখন অংশমানত কিনেদি গাইছ বাইক চাইক ধুই ল'লোঁ তো এতিয়া যাম আৰু তো বাইকখন বনোৱা হৈ গ'ল তো দেখিছে আপোনালোকে ফুটেজ লাগি গ'ল তো এইটো লাগি গ'ল এইটো ভাগি গৈছিলে তো এতিয়া গৈ থাকোঁ ব'লক বাইক চাইকো ধুই ল'লোঁ তো লগত ৰখি আছে তো সি গুৱাহাটীৰ পৰা আহিছিলে তাক এতিয়া ঘৰলৈ লৈ যাম তো ব'লক তাৰ ওচৰতে লগ পাওঁগৈ তো অ'কে গাইছ বাইক চাইক বনোৱা হৈ গ'ল তো এতিয়া গৈ থাকোঁ তো এতিয়া টাউনত দুটামান কাম আছে তো কাম দুটা কৰি পেলাই তো ঘৰ যাম তো লগত আহি আছে গুৱাহাটীৰ পৰা তাক লৈ যাম মানে সিও আমাৰ ঘৰতে হয় লগৰ তাক পাই গ'লোঁ তো ইয়াত অভিনাখন দেখাম ব'লক ধুনীয়াকৈ ৰেপ কৰি থৈছে ক'ত গৈছিলা এই মোৰ মাতটো নাওত যে একেবাৰে শুনা নাই বে ক'ত গৈছিলা ক'ত যাবা এতিয়া ক'ত যাবা কলেজ চিনানি তো গাই এতিয়া বাইকখন চাই লওঁ ৰ'বা তো এয়া বাইকখন চাই লওক এইবোৰ ৰেপ চিটি ৰেপ কৰি আহিছে তো এতিয়া মই চলাম ডমিনাৰ মোহন চলোৱা তো খাতৰা ৰেপ কৰি আনিছে দেখাম আমাৰ ডমিনাৰ গোলাঘাটত অকল এখনেই পিচ ওৱান পিছে আৰু মাতটো কেলা খাতৰা দিছে আৰু মোহনৰ চাউণ্ডটো ন পুৰা লাউড দি আছে তো এইডোখৰত থানা মুখ থানা তো ব'লক কলেজৰ গৈ ৰখি পেলাই আপোনালোকক ভালকৈ বাইকখন দেখাম মানে নহয় এতিয়া বাইকৰ ৰিয়েকশ্যন ভিডিঅ' চাই ল'ব গাইছ ৰিয়েকশ্যন ভিডিঅ' দেখিছে গানে মানে হামলা ধৰি দিছে গাইছ মইদানত চাই লওক ৰিয়েকশ্যন ভিডিঅ' তো গাইছ
ভালকে বনাম এদিন। ফালা তো মই এতিয়া চলাইছোঁ RS ফুল কেৰেলা। আহা বে লগৰকেইটাক লগ পাই ল'লোঁ। এনেই অকণ এইডোখৰতে বাইকখন দেখাওঁগৈ। ইয়াৰ ফুল কেৰেলা ৰেপ দি আনিছে ই। তো এখন আছে ডমিনাৰ, এখন আছে RS। খাতৰা ৰেপ মানে আমাৰ গোলাঘাটত আপোনালোকে ৰেপ মৰা বাইকে পাব বেছিকৈ। তো মোৰখনত লাহেকৈ ৰেপটো দি আছোঁ, টেনশ্যন নল'ব। তো এইডোখৰতে ৰখি পেলাই আপোনালোকক বাইককেইখন দেখাই দিম। দিয়া আছা দিয়া, খাতৰা লাগিছে বে বাইকখন, ফুল চেক্সি হৈ আছে বাইকখন। বে তো দেখিছে ৰেপ চিটি ৰেপ কৰি আনিছে। তো এইফালে আছে লক্ষ্য। এইটো ফিনিচিং ইমান ভাল। ইয়াৰখনো চালিয়াই দিলে আকৌ এইডোখৰ। এইটোকে এটা চালিয়া হৈছে ৰেপটো, চকুত পৰিছে এখন মোক মোলৈ সলাবা নি? মোৰখনটো খাতৰা দৌৰে ন। তো চাই লওক এবাৰ বাইকবোৰ। তো লক্ষ্য কিবা এটা কৈ দিয়া। ই কৈছে কি লাইকটো আৰু কি কাৰো কৰিবলৈ কি আছে, কমেণ্টো নকৰিব। মিষ্টাৰ ফুকন, MR ফুকন কোনটো? তো এইটো দেখিছে ৰেপ চিটি। তো এইটো ইয়াৰ ইনষ্টা ID। তো ফ'ল' কৰি ল'ব আৰু চবেই। তো তোমাৰ ইনষ্টা ID নাই নি? তো এইটো দেখিছে MR বৰুৱা। ইয়াৰটো ডেছক্ৰিপশ্যনত দি দিম লিংকটো, চবেই ইয়াক ফ'ল' নকৰিব। তো এটা দুটা কৰি ল'ব বাৰু, কেছ নাই। তো বাইকবোৰ দেখিলে এদিন ভালকৈ ভিডিঅ' বনাম। তো এতিয়া এনেই আহিছিলোঁ, তো যাওঁ নেকি? বাই বাই। আমি ইয়াৰ পৰা ওলাই দিছোঁ। বাইককেইখন দেখিলে আপোনালোকে এদিন ভালকৈ ডিটেইলছত বনাম। আজি এনেই লগ পাইছিলোঁ, কাৰণ মোৰ এতিয়া বনালে মানে দেৰি হৈ যাব ডিটেইলছত ভিডিঅ'। তো ফুল কেৰেলা মানে আৰু আমাৰ অসমখন কেৰেলা হ'বলৈ বেছি দিন নালাগে আৰু, গম পাই গৈছোঁ মানে। তো আজি যদি ভিডিঅ'টো চাই ভাল লাগে তো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো প্ৰেছ কৰিবলৈ নাপাহৰিব। তো নতুন চালিয়া ভিডিঅ' আহি থাকিব গাইজ, টেনশ্যন নল'ব। দেখিছে বাইকবোৰ কেনেকুৱা ফুল কেৰেলা নিচিনা ৰেপ কৰি আনিছে আমাৰ গোলাঘাটলৈ। তো ময়ো কৰিম, বেছি নাই আৰু। মই মানে এক্সিডেণ্টটো হৈ গ'ল ন, তো বাইকখন বনাওঁতে বহুত পইচা গুচি গ'ল। তো লাহেকৈ মই ৰেপ মাৰি আছোঁ, তো টেনশ্যন নল'ব আপোনালোকে। তো ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিছোঁ। তো বাই বাই গাইজ, লাভ ইউ অল, জয় আই অসম।